হেল্ল' আসসালামু আলাইকুম মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰষুণ সকলোৰে খাবলৈ মন গ'ল কলডিল। ইফালে বৰষুণ পুৰা। এয়া কলডিল ল'লোঁ, কলডিল কাটিবলৈ সৰু বল এটা। আহক ফটাফট কাটি লওঁ। কাটিব মিহি মিহিকৈ, তেতিয়া খাবলৈ সোৱাদ হ'ব। বা মোৰ কাটি হ'লেই। এতিয়া আহক নহৰু পিঁয়াজ গুচাই লওঁ। ইমান সোনকালে গুচাই হ'লেই। 1 বাজিবলৈ হৈ গ'ল, গতিকে কেৰাহী পাতি ল'লোঁ, জুই দি দিলোঁ আৰু এতিয়া তেল। ইমান ফাষ্ট। তেল গৰম হৈ গ'ল, দাইলো তিয়াই ল'লোঁ। ইমান ফাষ্ট তুমি। পিঁয়াজ দিলোঁ, পিঁয়াজ ভালদৰে মজাই লওক। মজাই হোৱাৰ পাছত তাত অলপমান হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা, নিমখ সোৱাদ অনুযায়ী দি ভালদৰে লৰাই লওক। পিঁয়াজ গলিয়েই গ'ল। লৰাই তাৰ পাছত এতিয়া দিম কলডিলৰ আমি কাটি থোৱা, হয় মিহি মিহিকৈ কাটি থোৱা কলডিলখিনি ভালদৰে মিলাই ল'ব লাগিব। দাইলখিনিও দি দিলোঁ, ভালদৰে এতিয়া মিলাব লাগিব। কি কৰি আছা? লৰোৱা আকৌ। লৰাইছোঁ ৰ'বা। লৰাই ভালদৰে মিলালোঁ। ভালদৰে মিলাই লৈ পুৰা মিলোৱা। যিমানেই মজা সিমানেই সোৱাদ বাঢ়িব নে কি কোৱা? এতিয়া কাটি থোৱা আদা, নহৰু, জলকীয়াখিনি দি দিলোঁ। দি আকৌ লৰালোঁ। কিমান লৰাম? ভাগৰেই লাগি গৈছে। যিমান লৰাবা সিমানেই সোৱাদ হ'ব। লৰাই থাকা। এতিয়া আমি কাটি থোৱা আলুখিনি বহুত ডাঙৰো নহয়, কাটি থোৱা ধুনীয়াকৈ আলুখিনি দি দিলোঁ ধুই পেলাই। আকৌ লৰাব লাগিব। নাই নোৱাৰিছোঁ আৰু দেই। লৰাই থাকা। এতিয়া অকণমান পানী দি আকৌ লৰোৱা। কলডিলখিনি চপাই দিয়া। লৰাই পেলাই কলডিলখিনি ধুনীয়াকৈ চপাই দি ঢাকনখন মাৰি দিবা। পাহৰি গ'লা নেকি? মাৰা ঢাকন মাৰা। নিমখ দিবলৈ পাহৰিলোৱেই ন। তুমি কি ৰান্ধনী? সোৱাদ অনুযায়ী নিমখ দি পেলাই আকৌ অকণমান লৰাই অকণমান পানী দি তাক সিজিবলৈ দিলোঁ। চপাই ল'লোঁ। পুৰা স্পীড কৰিছা। আৰু অকণমান স্পীড কৰিলে ভাল হয় আৰু কি কয়? ভাবিছিলোঁ কেৰাহী হ'ব, হ'লগৈ অকণমানহে। কালাৰটো যথেষ্ট ধুনীয়া হৈছে। বনাইছে কোনে আকৌ? তুমি ঢাকনখন ধুনীয়াকৈ মাৰি দিলোঁ আৰু এইফালে ভাতটো তুলি ল'লোঁ। কিমান ফাষ্ট তুমি। আমাৰ পাচলি উতলি গ'ল, গতিকে ইয়াক ভালদৰে আকৌ লৰাই আলুটো সিজিছেনে আমি চালোঁ, কিন্তু ভালদৰে নাই সিজা, গতিকে আকৌ লৰাব লাগিব। ভালদৰে লৰাই আকৌ অকণমান পানী দি আকৌ ধুনীয়াকৈ লৰালোঁ। লৰাই ঢাকনখন মাৰি দিলোঁ। এয়াহে। আকৌ
উতলি গ'ল, গতিকে ভালদৰে সিজিছেনে একবাৰ চাই লওঁ। আলু সিজিলেই দেখোন বা। গেছৰ বাহাৰ। এতিয়া ল' ফ্লেমত আমি অকণমান শুকাবলৈ দিওঁ, যিহেতু ভাজি ন, তৰকাৰী নহয়তো। আমাৰ তৰকাৰী ৰেডি। বা ইমান ধুনীয়া লাগিছে ভাতকেইটাৰ লগত। মোৰ খাওঁ খাওঁ লাগি গৈছে বা।